স্বাগতম জনাইছো কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰ অন্য এটি ভিডিঅ'লৈ। ইতিমধ্যে থাম্বনেইল দেখি গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। তেজপুৰীয়া থেস্পিয়ান। হয়তো অসমৰ কোনোবা সাংস্কৃতিক অনুষ্ঠানত বা আপোনাৰ ঘৰৰ কাষৰ মঞ্চত আপুনি হয়তো থেস্পিয়ানৰ অনুষ্ঠান উপভোগ কৰিছে, কিন্তু আজি মই দেখুৱাম তেওঁলোকৰ ৰিহাৰ্চেল তথা আখৰাৰ কিছু দৃশ্যাংশ। কেৱল ব্ৰহ্মপুত্ৰৰ দুই পাৰতে সীমাবদ্ধ নাৰাখি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোক সংস্কৃতি তথা লোকনৃত্য গীত মাত তেওঁলোকে প্ৰদৰ্শন কৰে। প্ৰত্যেকজন শিল্পীৰ মুখত জিলিকি থাকে দেশখনৰ কাৰণে তথা মাটিৰ কাৰণে থকা অফুৰন্ত ভালপোৱা। এই ভিডিঅ'টোত মই মাত্ৰ কিছু অংশহে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বাদ্যযন্ত্ৰবোৰ ঠিক ঠাক কৰি আৰম্ভ কৰিব ল'লে আখৰা।
বিভিন্ন জাতি জনজাতি বা বিভিন্ন ভাষাৰ লোক সংস্কৃতিৰ এনাজৰীডাল এডাল সূতাৰে গাঁঠি পৰিৱেশন কৰা এই অনুষ্ঠান চালে আপুনি অনুভৱ কৰিব এক মধুৰ অনুভূতি, যাক সঁচা অৰ্থত শান্তি বুলি ক'ব পাৰি। তেওঁলোকৰ সৰু সুৰা ভুলবোৰ লগতে আঙুলিয়াই যাতে মঞ্চত নিখুঁতভাৱে ৰাইজে উপভোগ কৰিব পাৰে তেওঁলোকৰ অনুষ্ঠান। মই সেইপাৰ নিচিনাকৈ বজাব পৰা নাই যে কেলে মোবাইল চোবাইলৰ কিয় ঠাণ্ডা তোমাৰ পিঠিত মকৰ এটা লাগি আছে বে বিভিন্ন লোক সংস্কৃতিৰ পৰিৱেশনৰ লগতে আমাৰ বুকুৰ আপোন বিহুটি বৰ সুন্দৰকৈ পৰিৱেশন কৰে।
আৰু এই বিহুৰ মাজতেই জিলিকি উঠে তেওঁলোকৰ মুখত মনত প্ৰাণত অসমীয়া হোৱাৰ গৌৰৱ। নমস্কাৰ, তেজপুৰীয়া থেস্পিয়ানৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ভালে থাকক, সুস্থৰে থাকক। আৰু এয়া দেখিছে প্ৰেক্টিচ আমি কৰি আছোঁ। অহাকালিৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। এইবাৰ আমাৰ নতুনকৈ ডান্স ফৰ্ম লোৱা হৈছে চিমলাম বুলি, নাগা ডান্স চিমলাম লোৱা হৈছে। তাৰপিছত ৰাজস্থানী ইণ্ডিয়ান ফ'ক যিটো হয়, ইণ্ডিয়ান ফ'ক আৰু আছাম ফ'ক লগতে নৰ্থ ইষ্ট ফ'ক আমি একেলগে ফিউজন কৰি পেলাই গোটেই অৰ্কেষ্ট্ৰাটো বনাওঁ আৰু আশা কৰোঁ সকলোৱে ভাল পাব। নতুন বড়ো ডান্সো আছে, দেউৰী আছে, বিহু আছে, কাঁহী নৃত্য আছে, সত্ৰীয়াটো থাকিবই, ভোৰতাল থাকিবই। আশা কৰোঁ সকলোৱে ভাল পাব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম কাব্যশ্ৰী মহন্ত। আমাৰ এতিয়া মানে প্ৰেক্টিচ হৈ আছে যিহেতু তেজপুৰীয়া থেস্পিয়ানৰ, তো মই তেজপুৰীয়া থেস্পিয়ানৰ একদম পুৰণা মেম্বাৰ হয়। বাকী আৰু আমাৰ আছে পুৰণা মেম্বাৰ, এয়া বাকী নতুন বহুতো সোমাইছে, তেওঁলোকে বহুতখিনি কষ্ট কৰিছে আৰু অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব যাত্ৰা। আমি বিচাৰোঁ সকলোৱে যাতে আমাক মৰম কৰে, সহযোগিতা দিয়ে, সকলোতে আমাক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ দিয়ে। থেস্পিয়ানৰ ফেমিলি ফালৰ পৰা গোটেই সদৌ অসমবাসীলৈ আমাৰ আগন্তুক বিহুৰ শুভেচ্ছা জনালোঁ আৰু চেষ্টা কৰিছোঁ এইবাৰ আমি নতুন এটা প্ৰচেষ্টা মানে নতুনকৈ কিবা এটা ৰাইজলৈ আগবঢ়াইছোঁ। এতিয়াই নকওঁ, পিছলৈ জনাম, কাৰণ আমাৰ প্ৰগ্ৰেম চাব আহিব লাগিব ৰাইজ। গতিকে এতিয়া যদি কৈ দিওঁ ছাছপেন্সটো নাথাকিব। গতিকে ৰাইজ আহক, আমি কালিৰ পৰা আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। ট্ৰাই কৰিম আমি আপোনালোকৰ যাতে মানে মন ভাল লগাবলৈ আৰু ৰাইজৰ আশীৰ্বাদ যাতে আমাৰ লগত থাকে তাৰ কামনা কৰিলোঁ। আৰু লগতে আমাক আছে বাহিবাদক দেৱজিতক মই আগবঢ়াইছোঁ মাইকটো। নমস্কাৰ, আমি তেজপুৰীয়া থেস্পিয়ান আকৌ পুনৰবাৰ সাজু হৈছোঁ। এইবাৰ নতুন ৰূপে, নতুন সাজ পৰিধান কৰি পেলাই, নতুন লোকবাদ্য, নতুন সুৰ মিলি পেলাই আমি নতুনকৈ আকৌ বহাগীক আদৰিম। তাকে সকলোৰে শুভকামনা আৰু আশীৰ্বাদ কামনা কৰিলোঁ। আৰু তাকে কি হয় নাজানো, পুনৰবাৰ আগৰ নিচিনা যাতে চবৰে সহায় সহযোগিতা আমি পাওঁ বুলি আশা কৰিছোঁ। ধন্যবাদ। তেওঁলোকৰ প্ৰায় 1 ঘণ্টীয়া অনুষ্ঠান বা অনুষ্ঠানৰ বিভিন্ন অংশ হয়তো আপোনালোকেও ছ'চিয়েল মিডিয়া বা বিভিন্ন সামাজিক মাধ্যমত দেখিছে। কিন্তু এই অনুষ্ঠান সফল কৰাত থেস্পিয়ানৰ সদস্যসকলৰ কিমান যে কষ্ট ত্যাগ সোমাই থাকে তাক মই কাষৰ পৰা অনুভৱ কৰিছোঁ। শেষত সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।